নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ এপ্ৰিল মাহৰ বাবে কৰ্কট ৰাশিৰ মাহেকীয়া ৰাশিফল। এপ্ৰিল মাহত কৰ্কট ৰাশিৰ ব্যক্তিয়ে কিছু পৰিমাণে অনুকূল ফল পাব। দেৱগুৰু বৃহস্পতি একাদশ স্থানত উপস্থিত থাকিব আৰু পঞ্চম, সপ্তম আৰু নৱম স্থানলৈ চাব আৰু আপোনাৰ সৌভাগ্য বৃদ্ধি কৰিব। ভাগ্যৰ কৃপাত আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ বাবেও অনুকূল হ'ব এই মাহটো। ইয়াৰ সমান্তৰালকৈ বৈবাহিক সম্পৰ্কও অধিক মজবুত হৈ পৰিব। ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা থাকিব। এই সময়ছোৱাত দীঘলীয়া যাত্ৰাৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা প্ৰবল হ'ব। শিক্ষাৰ্থীসকলে বহিৰাজ্যলৈ গৈ পঢ়া শুনা কৰাৰ সপোন পূৰা হোৱাৰ সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবেও এক সোণালী সময় বুলি প্ৰমাণিত হ'ব পাৰে। আৰ্থিক বিষয়টো এইটো এটা ভাল সময় হ'ব, কিন্তু আপোনাৰ পিতৃৰ স্বাস্থ্যজনিত সমস্যাৰ অসুবিধা পাব পাৰে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে মধ্যমীয়া হোৱাৰ সম্ভাৱনা আছে যদিও এই মাহত কিছুমান ভাল কামো সম্ভৱ হ'ব। মাহৰ আৰম্ভণিতে মংগল দ্বাদশ স্থানত থাকিব, ফলত আপুনি বিদেশলৈ যাব পাৰে বা কামৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ পঠিয়াব পাৰে। ইয়াৰ পিছত ৩ তাৰিখে তেওঁ আপোনাৰ প্ৰথম ঘৰলৈ গুচি যাব। সফলতা লাভ কৰাৰ সম্ভাৱনা ইয়াত প্ৰবল হ'ব। বৃহস্পতি গোটেই মাহটো একাদশ ঘৰত থাকিব, যাৰ বাবে চাকৰি কৰা লোকসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে। নৱম স্থানত থকা 5টা গ্ৰহৰ সংমিশ্ৰণেও আপোনাক চাকৰিত বদলি কৰিব পাৰে। ইয়াৰ উপৰিও এই সময়ছোৱাত আপুনি এটাতকৈ অধিক ঠাইৰ পৰা কাম কৰাৰ সুযোগ পাব পাৰে। ব্যৱসায় কৰা লোকৰ বাবে এইটো ভাল মাহ হ'ব। ব্যৱসায়িক ভ্ৰমণ আপোনাৰ বাবে উপকাৰী হ'ব। শনি গোটেই মাহ নৱম স্থানত থাকিব, ফলত যিমানেই বেছি কষ্ট কৰিব আৰু যিমানেই বেছি ভ্ৰমণ কৰিব সিমানেই ব্যৱসায়ৰ ক্ষেত্ৰত ভাল ফল পাব। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে এনে বহুত সুযোগ পাব য'ত আপুনি কিছু নতুন কাম পাব পাৰে, কিন্তু প্ৰতিটো কাম ভাল নহ'বও পাৰে। কিছুমান কাম আইনৰ বিৰুদ্ধও হ'ব পাৰে। গতিকে এই সময়ত এনেকুৱা কোনো কাম কৰাটো পৰিহাৰ কৰক, নহ'লে আপুনি বিপদত পৰিব পাৰে। আৰ্থিক দিশত এই মাহটো আপোনাৰ বাবে বহু অনুকূল হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণি অলপ দুৰ্বল হ'ব, কাৰণ মংগল দ্বাদশ স্থানত বহি আপোনাৰ কিছু খৰচ বৃদ্ধি কৰিব পাৰে। আঘাতৰ সম্ভাৱনা থাকিব পাৰে, গতিকে সাৱধান হওক, তাৰ বাবেও টকা খৰচ হ'ব পাৰে। কামৰ লগত জড়িত হৈ এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, ইয়াতো কিছু খৰচ হ'ব পাৰে। কিন্তু ৩ তাৰিখে মংগল আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, যিটো আপোনাৰ বাবে অনুকূল সময় হ'ব। ইয়াৰ ফলত আপুনি আৰ্থিক সুবিধা লাভ কৰাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। গোটেই মাহটো বৃহস্পতি একাদশ স্থান বহি থাকিব আৰু আপোনাৰ আয় বৃদ্ধিত যথেষ্টখিনি অৰিহণা যোগাব। নৱম স্থানত থাকি শনিয়ে একাদশ ঘৰটো চাব, যাৰ ফলত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। আপুনি অবিৰতভাৱে আয়ৰ কিছু উৎস পাই থাকিব। ইয়াৰ উপৰিও মাহৰ দ্বিতীয়াৰ্ধত দশম স্থানত প্ৰৱেশ কৰিব সূৰ্যই। ইয়াৰ বাবে চৰকাৰী খণ্ডৰ পৰাও লাভৰ সম্ভাৱনা থাকিব। এই সময়ছোৱাত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো উত্থান পতনেৰে ভৰি পৰিব, তথাপিও আপুনি হয়তো অনুকূল ফল পাব। ইয়াৰ কাৰণ হ'ল মাহৰ আৰম্ভণিতে মংগল দ্বাদশ স্থানত থাকিব, যাৰ ফলত সম্পৰ্কত দূৰত্ব আৰু বিসংগতিৰ সৃষ্টি হ'ব। এই সময়ছোৱাত আপোনাৰ আপোনজনক স্বাস্থ্যজনিত সমস্যাত অসুবিধা পাব পাৰে বা আন কোনো কামৰ বাবে চহৰৰ বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ ই আপোনাৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু কোনো কাৰণ নোহোৱাকৈ কাজিয়াৰ সৃষ্টি কৰিব পাৰে। আনহাতে দেৱগুৰু বৃহস্পতি আপোনাৰ পঞ্চম ঘৰলৈ দৃষ্টি নিক্ষেপ কৰিব, যাৰ ফলত আপোনাৰ সম্পৰ্ক ক্ৰমান্বয়ে ভাল হ'ব আৰু সম্পৰ্কত অহা সমস্যাবোৰো নাইকিয়া হৈ যাব। যিসকল এতিয়াও অবিবাহিত তেওঁলোকৰ বিবাহ নিশ্চিত হ'ব পাৰে আৰু কিছুমান লোকে এই সময়ছোৱাত বিবাহ পাশত আবদ্ধ হ'ব পাৰে। একে সময়তে বৈবাহিক সম্পৰ্কত বান্ধ খাই থকা লোকসকলৰ বাবে এই মাহটো উত্থান পতনেৰে ভৰি পৰিব। মাহৰ আৰম্ভণিতে সংগীৰ লগত কাজিয়াৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সকলোবোৰৰ মাজতো বৃহস্পতিৰ কৃপাত সম্পৰ্কটো অব্যাহত থাকিব, লগতে ক্ৰমান্বয়ে পাৰস্পৰিক বুজাবুজিৰ বিকাশ ঘটিব।